অংশগ্ৰহণ কৰিছে ইয়াৰ কাৰণে মই প্ৰথমতে ধন্যবাদ জনাইছোঁ কমিশনলৈ চাবছৰ বাবে যিখিনি এনালাইচিছ ইয়াত দিছে খুব সুন্দৰ হৈছে আমিও চেষ্টা কৰিছোঁ যে আমাৰ বাজেটটো অলপ প্ৰেক্টিকেল হয় বহু বছৰৰ এওপিবিলাক আমি ষ্টাডি কৰি আছোঁ যোৱাবাৰ বাজেটত আমি চেষ্টা কৰিছিলোঁ বহুতখিনি চেঞ্জ আনিম কাৰেকশ্যন আনিম বুলি পেলাই কিন্তু বহুতখিনি আমি যোৱাবাৰ পৰা নাছিলোঁ কিন্তু এইবাৰ আমি যথেষ্ট পৰিৱৰ্তন আনিছোঁ আৰু চেষ্টা কৰিছোঁ যে প্ৰায়ৰিটি কোনটো এৰিয়াত কাম কৰাৰ দৰকাৰ আছে আৰু ইণ্টাৰভেনশ্যনৰ দৰকাৰ আছে তো আগৰ এওপিবিলাকত আমি দেখিবলৈ পাইছিলোঁ যে বাজেট যিয়ে নহওক এটা কামটোকে 5 বছৰ 6 বছৰ কৰি পইচাবিলাক ৱেষ্ট হৈ আছিলে আৰু সেইটো আমি এনালাইচিছ কৰাৰ পিছত আমাৰ অফিচাৰসকলে বহুত কষ্ট কৰি এইবিলাক এনালাইচিছটো দিয়াৰ পিছত আমি এতিয়া যথেষ্ট কাৰেকশ্যন কৰিব পাৰিছোঁ মই প্ৰথমতে ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ ইএমসকলক আৰু আমাৰ অফিচাৰসকলক যে যোৱা বছৰ আমি অনুৰোধ কৰা ক্ৰমে এই বছৰ আমাৰ চৰকাৰে কোনো লাইবিলিটি কৰা নাই মই ইয়াৰ কাৰণে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বহুত দুখ লাগে আৰু কেতিয়াবা অলপ আপছেটো হওঁ যেতিয়া কোনোবা বাহিৰৰ পৰা মানুহবিলাক আহি ক'ৰবাত ইউপিৰ পৰা নাগালেণ্ডৰ পৰা ক'ৰবাৰ পৰা মানুহবিলাক আহি পেলাই কোনোবা ঠিকাদাৰ কোনোবা বিজনেছমেনবিলাক আহি পেলাই লগ ধৰে আৰু কয় যে মোৰ কম্বলৰ 80 কোটি টকাৰ মানে লাইবিলিটি বা বিল আছে ছাৰ সেইটো দিব লাগে কিছুমানে আহি পেলাই কয় যে মোৰ 32 কোটি টকাৰ আমব্ৰেলা সাপ্লাই দিয়াৰ মানে লাইবিলিটি আছে মোক দিব লাগে কিছুমানে কয় যে মোক 20 কোটি টকাৰ মোৰ মানে আগৰ বিল আছে ছাৰ দিব লাগে এতিয়া মানে কৰ্ণাটকৰ মন্ত্ৰী ইউপিৰ মন্ত্ৰী ইভেন নাগালেণ্ডৰ মানে কেবিনেট মিনিষ্টাৰ সেইবিলাকক ফোন কৰে যে আগৰ পৰা আমাৰ লাইবিলিটিবিলাক দিব লাগে তো আমাৰ চৰকাৰত এটলিষ্ট এই বছৰত কোনো লাইবিলিটি কৰা নাই এইকাৰণে আমি খুব কমফৰ্টেবলি বছৰটো পাৰ কৰিব পাৰিছোঁ কিন্তু ক'ব লাগিব যে মনত বহুত ইচ্ছা আছে যদিও ডেভেলপমেণ্টটো যিমান ফাষ্ট কৰিব বিচাৰিছিলোঁ আমি সিমান কৰিব পৰা নাই আমাৰ সময়ত আমি যিটো চিফ ডিছক্ৰিপশ্যনাৰী ফাণ্ড বুলি অলপ আগতে আমাৰ সন্মানীয় ইএম এজনে যিটো মেনশ্যন কৰিছে সেইটো আমি ক্ল'জ কৰিছোঁ কাৰণ সেই চিফ ডিছক্ৰিপশ্যনাৰী ফাণ্ডত WBTৰ পইচা 389 crore লাইবিলিটি এটা আছে তো এইটো আমি ষ্টাডি কৰি গম পালোঁ যে বহুতখিনি কাম কৰা নাই কিন্তু এডভান্স অৰ্ডাৰবিলাক দি দিয়ে টেণ্ডাৰবিলাক কৰে তেনেকুৱা বহুত ধৰা পৰিছে আৰু সেইকাৰণে ইয়াৰ ওপৰত আমি এটা ফাৰ্ম লৈ পেলাই ইয়াত ষ্টাডি কৰি থকা হৈছে PWD 962 crore লাইবিলিটি আছে প্ৰায় 1000 crore ওচৰে তো এতিয়ালৈকে আমি প্ৰায় 250 কোটি মান ফৰক্ল'জ কৰিছে যিহেতুকে কোনো চিন চাপ নাই ৰাস্তা বনোৱা কিবা কৰা কিন্তু তথাপিতো আমাৰ তাত এতিয়াও প্ৰায় 600কে অধিক মানে ক্ৰ'ৰ PWD লাইবিলিটিছ আছে ফৰেষ্টত আছে আমাৰ বহুত ডাঙৰ এটা লাইবিলিটি এডুকেশ্যনত আছে বহুত ডাঙৰ লাইবিলিটি তেনেকা জিএডিত আছে বহুতখিনি ডিপাৰ্টমেণ্টত ডাঙৰ লাইবিলিটি আছে তো এই লাইবিলিটিৰ ক্ষেত্ৰত এতিয়া আমাৰ গভৰ্ণমেণ্টখন যথেষ্ট অসুবিধা হৈছে কি ফাইনেন্সিয়েল যিটো বেলেঞ্চ আনিব লাগে ইয়াৰ ক্ষেত্ৰত মানে কাম কৰাটো যিয়ে নহওক আমি লাইবিলিটিবিলাক অসম চৰকাৰৰ লগত কথা পাতি আছোঁ যে ইয়াৰ কাৰণে কিবা ৰাস্তা ওলাব পাৰে নেকি ইয়াৰ কাৰণে অসম চৰকাৰৰ লগত কথা পাতি আছোঁ এতিয়া বিশেষভাৱে আমাৰ আজি সন্মানীয় সদস্যসকলে আমাৰ বাজেটৰ ওপৰত যেতিয়া ভাষণটো ৰাখিলে খুব সুন্দৰ পইণ্ট কিছুমান ইয়াত উত্থাপন কৰিছে আমাৰ দৰেশ্বৰ গোহাঁই ডাঙৰীয়াই বিশেষকৈ এটা ইম্পৰ্টেণ্ট ইছ্যু তেখেতে মেনশ্যন কৰিছে এইটো আমি সম্পূৰ্ণ জ্ঞাত যিটো গ্ৰীণ ফিল্ডৰ যিটো মাটি ইয়াত কিছুমান মানুহে পইচা পোৱা নাই বুলি আমাৰ ওচৰত আহিছে আৰু যিসকলে ইয়াত মাটি দিছিলে সেইসকলক চাকৰি দিয়াৰ কথা আছিলে ৰেগুলাৰ কৰাৰ কথা আছিলে এইবিলাক হৈ উঠা নাই তো ইয়াৰ কাৰণে আমি অলৰেডি প্ৰচেছ আমি আৰম্ভ কৰিছোঁ তেখেতসকলক
যেহেতু তেখেতসকলে ইয়াত ভূমি দিছে সেইসকলক আমি হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত হ'লেও তেখেতসকলৰ চাকৰিটো ৰেগুলাৰ কৰিব লাগিব। এই ক্ষেত্ৰত আমি আগবাঢ়ি আছো। কিন্তু তেখেতসকলক যাক যাক চাকৰি দিয়া হৈছিলে, কি গ্ৰাউণ্ডত দিয়া হৈছিলে, কেনেকৈ দিয়া হৈছিলে, নট অনলি ডেট, আদাৰ যিবিলাক চাকৰি আছে, যিবিলাক CSB নন CSB আছে, ইয়াৰ কাৰণে আমি 3টা কমিটি বনাই দিছোঁ যে যিখিনি জেনুইনলি চাকৰিবিলাক দিয়া হৈছে সেইটো আমি ৰেগুলাৰ কৰিম, আৰু যিখিনি জেনুইন দিয়া হোৱা নাই সেই সকলৰ চাকৰিটো ৰেগুলাৰ কৰিবলৈ যাওঁতে আমাৰ অসুবিধা আছে। কাৰণ কোনোবা যদি হাইকোৰ্ট কৰি দিয়ে সেইটো এগেইন আকৌ বন্ধ হৈ যাব। তো সেইকাৰণে আমি এইটো এটা টিম বনাই পেলাই ষ্টাডি কৰি আছোঁ। আমাৰ মাৰ্টিয়াৰৰ ক্ষেত্ৰত কিছু কথা ইয়াত আনিছে, ই মাৰ্টিয়াৰৰ পাব লাগে ধৰি পেলাই, আৰু মই ধন্যবাদ দিছোঁ ধনেশ্বৰ গোহাঁই ডাঙৰীয়াই প্ৰেক্টিকেল কথা এটা কৈছে যে আগৰ সময়তো মাৰ্টিয়াৰৰ লিষ্টটো ঠিক কৰাত বহুতখিনি সময় লৈছে। এইটো মানে পুলিচ ভেৰিফিকেশ্যন, স্ক্ৰুটিনি কৰা। এতিয়াও চুক্তি হৈ যোৱাৰ পিছত NDPৰ দীঘলীয়া সংগ্ৰামত বা বদলিৰ সংগ্ৰামত যিখিনি আমাৰ মানুহ মাৰ্টিয়াৰ হৈ গ'ল তেখেতসকলৰ লিষ্টটো ওলোৱাত যথেষ্ট বিলম্ব হৈছে। যোৱা বছৰে আমি যথেষ্ট ট্ৰাই কৰিছিলোঁ দিবৰ কাৰণে। অসম চৰকাৰে আমাক কথা দিছিলে 10 crore পইচা দিম বুলি, কিন্তু যোৱাবাৰ কিবা কাৰণত মানে কোভিডৰ কাৰণেও যথেষ্ট অসুবিধা আছিলে, সেইকাৰণে আমি পইচাটো নাপালোঁ। কিন্তু আমাৰ ৰেভিনিউৰ পৰা আমি 2 কোটি টকা 40 জন মানুহক দিছে, আৰু এইবাৰ আমি আলোচনা কৰি 25 কোটি টকা পাবলৈ সক্ষম হৈছোঁ। অহা 2-3 মাহৰ ভিতৰত আমি চেষ্টা কৰিম মাৰ্টিয়াৰসকলক এই পইচাখিনি গোটাই দিবৰ কাৰণে, মাৰ্টিয়াৰ ফেমিলিক। আৰু আশা কৰিম আমি নেক্সট যিটো আমাৰ SD বাজেট হ'ব তাত আৰু কিছু পাম বুলি মই আশা কৰিম। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ খুব পজিটিভলি কৈছে যে এইটো যিমান পাৰে সোনকালে শেষ কৰিব পাৰিলে ভাল হয়। সেইকাৰণে আমিও হোম ডিপাৰ্টমেণ্টৰ লগত আমি লিষ্টবিলাক স্ক্ৰুটিনাইজ কৰি আছোঁ, ভেৰিফিকেশ্যন কৰাই আছোঁ, আৰু ইয়াত আমাৰ তৰফৰ পৰা আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতে দায়িত্ব লৈ আছে, আৰু ইয়াত আমাৰ ডিপুটি চিফ ডাঙৰীয়াও সহায় কৰি আছে। তো এইটো সোনকালে হৈ যাব বুলি মই আশা কৰিছোঁ। আমাৰ সদস্য জয় মুছাহাৰী ডাঙৰীয়াই বহুতখিনি কথা কৈছে। ইয়াৰ ভিতৰত টিচাৰৰ কথা তেখেতে কৈছে, BEডৰ কথা তেখেতে কৈছে। এতিয়া নতুন এডুকেশ্যন পলিচি অহাৰ লগে লগে আমাৰ এডুকেশ্যন পলিচিত যথেষ্ট সাল সলনি আহিব, আমি ভাবাৰ নিচিনা নহ'ব। আমি সেইকাৰণে বিটিআৰ চুক্তি কৰাৰ আগত মই যিহেতু দীঘলীয়া ছাত্ৰ সংগ্ৰামত আছিলোঁ, আমি এটা দফা এটা লৈ আহিছিলোঁ 6.3, যাৰ দ্বাৰা স্কুল কলেজ সকলো প্ৰভিন্সিয়েলাইজ হ'ব লাগে। কাৰণ অসমৰ এডুকেশ্যন যিটো ৰেট, যিটো হাৰ, ইয়াত ভেঞ্চাৰ স্কুল, ভেঞ্চাৰ কলেজবিলাকৰ ডাঙৰ এটা অৰিহণা আছে। যদিও আজি আমি তেখেতসকলক চাকৰি ৰেগুলাৰ কৰিব পৰা নাই, আমি প্ৰব্লেম বুলি তেখেতসকলক ঠিক কৰিছোঁ, কিন্তু মই ক'ব বিচাৰিছোঁ যে তেখেতসকলৰ ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন আছে। এতিয়াও মই যোৱাকালি আমাৰ তাত হাইস্কুলৰ প্ৰভিন্সিয়েলাইজ নোহোৱা প্ৰায় 15খন স্কুলৰ শিক্ষকসকল আহিছিলে, তেখেতসকলৰ ধৰ্ণাও দিছিলে, তেখেতসকলৰ লগত আলোচনা কৰিলোঁ। তেখেতসকলৰ স্কুলত বহুতখিনি হাজাৰ ছাত্ৰ ছাত্ৰী আছে। আমাৰ যিখিনি জুনিয়ৰ কলেজ আছে তাতো প্ৰায় 10,000 11,000 মান ল'ৰা ছোৱালী পঢ়ি আছে। সেইবিলাক যদি স্কুল কলেজ নোহোৱা হৈ যায় তাত মানে আমাৰ স্কুল কলেজে নোহোৱা হ'ব, আৰু ছাত্ৰ ছাত্ৰীয়ে এডুকেশ্যনৰ এক্সেছ নাপাব। তো সেইকাৰণে আমি অসম চৰকাৰক সেইটো এটা প্ৰেছাৰাইজ কৰি আছোঁ যে স্পেচিয়েলি আমাৰ অঞ্চলত যিহেতু ডিষ্টাৰ্ব এৰিয়া আছিলে আৰু বহুত এডুকেশ্যন ইনষ্টিটিউশ্যনবিলাক লেটলি ইষ্টাব্লিছ কৰা হৈছে, এটা স্পেচিয়েল কনচিডাৰেশ্যন কৰিব লাগে বুলি আমি আপিল কৰি আছোঁ। আৰু সেই মৰ্মে এইবাৰ আমি 10খন কলেজ পাবলৈ সক্ষম হৈছোঁ। মই আশা কৰিছোঁ আমি বাকীখিনি ইনষ্টিটিউশ্যনখিনিও নিড বেছত প্ৰভিন্সিয়েলাইজ কৰিব পাৰিম, এইটো মই আশা কৰিছোঁ, আৰু এই ক্ষেত্ৰত সকলোৰে সহায় আমি বিচাৰিছোঁ। বাকী যিখিনি কথা আছে যে হেল্থ সেক্টৰৰ কথা, বিভিন্ন কথাবিলাক আমাৰ সদস্যসকলে ৰাখিছে। আমাৰ যি বাজেটত কিছুমান আমি কথা মেনশ্যন কৰিছোঁ ইয়াতে, যে ডেভেলপমেণ্টটো কেনেকৈ এনচিয়ৰ কৰিব পৰা যায়, যে লিডাৰবিলাক যদি আমাৰ টকা পইচাবিলাক বেছি টাৰ্গেট নকৰে, আমি চিষ্টেমটো যদি ঠিকমতে চলাই দিব পাৰোঁ, তাতে আমাৰ প্ৰায় 20% মান কাম এডভান্স হৈ যায়। এতিয়া এই কামটো এডভান্স কৰাৰ কাৰণে আমাৰ চৰকাৰখন ষ্ট্ৰেংথেন কৰাৰ কাৰণে আমি বিভিন্ন ফেজত গৈ আছোঁ। আমাৰ সকলৰ ট্ৰেইনিং হৈ আছে,
MCLA সকলৰ ট্ৰেনিং হৈ আছে মই অপজিশনৰ আমাৰ লিডাৰ আমাৰ বসুমতাৰী ডাঙৰীয়াৰ লগতে বাকি সদস্যসকলকো অনুৰোধ কৰিছো যে তেখেতসকলে যদি তেনেকুৱা ধৰণৰ কিবা এক্সপোজাৰ বা ট্ৰেনিং ল'ব বিচাৰে চৰকাৰে ইয়াত আমি সাপোৰ্ট কৰিবলৈ সাজু আছো হিটো কোনোবা এজন মানুহে নাজানে বুলি ট্ৰেনিং নহয় কিন্তু আজি বিশ্বখন যিমান আগুৱাই গৈ আছে ডিজিটাইজেশ্যনৰ ক্ষেত্ৰতে হওক বেলেগ বেলেগ কামবিলাক নতুন নতুন অৰ্ডাৰবিলাক ডেভেলপমেণ্টবিলাক আহিছে ইয়াত আমি সকলো আপডেট হ'ব লাগে আৰু ইয়াৰ কাৰণে আমি অফিচাৰসকলৰ কাৰণেও বহুত ট্ৰেনিং আমি ইতিমধ্যে হাতত লৈছো এই বছৰৰ বহুত ট্ৰেনিং আমি হাতত ল'ম এক্সপোজাৰ টুৰবিলাকো দি আছো এই এক্সপোজাৰ টুৰটো কোনো এটা টুৰিষ্ট প্লেছত নহয় ইতিমধ্যে দুটা আমাৰ ইএম সকলৰ হৈ গ'ল দুইটাও মানে ফাৰ্ষ্ট টুৰ হৈছে তাত তামিলনাডুৰ গভৰ্ণৰৰ লগত এটা সেশন ৰাখা হৈছে সেকেন্ড হৈছে তাত পাঁচজনী ট্ৰেনিং লোৱা হৈছে আমাৰ MCLA সকলে যায় পাঁচজনী ট্ৰেনিং লৈ অহা হ'ল তেনেকুৱা কিছুমান প্ৰগ্ৰামবিলাক লোৱা হৈছে আৰু এই বছৰ আমি আমাৰ যিখিনি সেক্ৰেটাৰী লেভেলৰ অফিচাৰ সকলৰ কাৰণে আমি চিন্তা কৰিছো আৰু গ্ৰেড 3 গ্ৰেড 4 কোনো জাগাতে ডিজিটাইজেশ্যনৰ যুগত পিছ পৰি নাথাকে সকলোকে এম্পাৱাৰ কাৰণে আমি চিন্তা কৰিছো ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমি এতিয়া কথা পাতিব লাগিব ৰোড যিটো আছে আমি 1000 কিলোমিটাৰ যদিও কৈছো আমাক প্ৰায় 4000 কিলোমিটাৰ মান ৰাস্তা লাগে কিন্তু 1000 কিলোমিটাৰ হলে কিছু ইম্পৰ্টেন্ট কানেক্টিভিটি কিনি আমাৰ হৈ উঠিব ইয়াৰ লগতে স্কুল বুলি কোৱাৰ লগে লগে আমাক প্ৰায় 4000 এডিশনাল ক্লাছৰুম লাগে এছিয়া এই এডিশনাল ক্লাছৰুম কিনি পালেহে আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়ি ক্লাছ কৰিব পাৰিব বহুতখিনি স্কুল যোৱা 30 বছৰত 40 বছৰত ৰিনোভেশন কৰা হোৱা নাই ৰিপেয়াৰিং কৰা হোৱা নাই কনষ্ট্ৰাকচন কৰা হোৱা নাই এই কাৰণে আমি যতে যাওঁ আমি দেখিবলৈ পাওঁ যে তাতে মানে কি আছে স্কুল বিলাকৰ অৱস্থা ভাল নহয় সৰ্বশিক্ষা বহুত কাম কৰি আছে কিন্তু আমাৰ কাউন্সিল আৰু সৰ্বশিক্ষাৰ মাজত কোনো কোঅৰ্ডিনেশ্যন নাছিলে এই কাৰণে আমি অসম চৰকাৰক অনুৰোধ কৰি এইবাৰ মানে কাউন্সিল আৰু আমাৰ সৰ্বশিক্ষা বা আমাৰ RMS যিমানখিনি ফ্লেগশিপ স্কিম চলি আছে আৰু মিছন প্ৰগ্ৰাম বিলাক চলি আছে এইটো আমাৰ বিটিআৰ অঞ্চলত মিনি মিছন গঠন কৰি NHM ৰ ক্ষেত্ৰতো আমি মিনি মিছন এটা ইউনিট এটা গঠন কৰিব বিচাৰিছো আৰু এডুকেশ্যনৰ ক্ষেত্ৰতো মিনি মিছন ইউনিট গঠন কৰি পেলাই ইয়াৰ দ্বাৰা কোঅৰ্ডিনেট কৰি যে কিমান টকা পইচাকে সৰ্বশিক্ষাৰ পৰা আহে আমাৰ স্কুল কলেজ স্কুল বনোৱাৰ নামত এইটো আমাৰ তাত কোনো ডাটা নাছিলে মই অফিচাৰ সকলক মানে দায়িত্ব দি পেলাই এই ডাটা বিলাক উলাইছো আৰু ইয়াৰ লগতে RMS ৰ পৰা কিমান পইচা আহিল আৰু আমি কাউন্সিলে ক'ত দিম যাহাতে ওভাৰলেপ নহয় কাৰণ ইয়াৰ অপৰচুনিটিছ এটা টিম পৰাই থাকে কোনোবা ঠিকাদাৰে হওক বা কোনোবাই হওক তেখেত সকলে ওভাৰলেপ কৰি পইচা বিলাক উলাব বিচাৰে আৰু আগতে এটা চিন্তা আছিলে যে মানুহবিলাকৰ প্ৰশ্ন যেতিয়া কিবা এটা স্কিম আনে পইচাটোহে কয় স্কিমটো নকয় ধৰি লওক ৰাস্তা লাগে 1 কিলোমিটাৰ তেখেতে ৰাস্তাটো 1 কিলোমিটাৰ লাগে বুলি নকয় তেখেতে তাৰ পইচাই ধৰি দিব 1.5 কোটি লাগে কালভাৰ লাগে এটা কালভাৰটো তেখেতে কিমান মিটাৰৰ কালভাৰ নিটো নকয় কালভাৰৰ নামত তেখেতে ক'ব 70 লাখ লাগে এই কালচাৰ বিলাক আমি লাহে লাহে চেঞ্জ কৰি আছো যে আমি কৈছো কি আপুনি কোনবা এজনে এপ্লিকেশন দিয়া পইচাটো লিখি দিব নালাগে প্ৰজেক্টটো লিখি দিও যে আমাক হিটো লাগে কাৰণ এটা ক্লাছৰুম বনোৱাত আমি 10 লাখটো বনাব পাৰো 50 লাখটো বনাব পাৰো গতিকে আমাৰ যিটো ফান্ড ইটো চাইপ্লাই আমাৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে যিখিনি লাগে সেইখিনি আমি কৰিবলৈ দায়িত্ব লৈছো তুমি কাৰণে আমি এই ইনফ্ৰাষ্ট্ৰাকচাৰ গেপটো আমি মাৰিব বিচাৰিছো আমাৰ এতিয়ালৈকে কোনো ইএম সকলৰ ৰেসিডেন্স হৈ উঠা নাই কাউন্সিলত কোনো MCLA সকলৰ থাকিবলৈ জাগা নাই কোকৰাঝাৰত এতিয়ালৈকে কোনো ৰেসিডেন্স নাই স্টাফ বিলাকৰ কাৰণে আমাৰ কোনো থাকিবলৈ জাগা নাই তো হিলা আমাৰ কাম কৰাৰ যথেষ্ট অসুবিধা হৈছে এই কাৰণে আমি আশা কৰিছো যে এই বছৰ আমি যিখিনি ইএম সকলৰ এতিয়া হাফ ডান হৈ থকা যেটো আমাৰ ৰেসিডেন্স এটো অহা 2 মাহত কমপ্লিট কৰিবলৈ আমি চেষ্টা কৰিছো আৰু ইয়াৰ লগতে ওচৰতে আমি দুটা টাৱাৰ ইএম সকলৰ কাৰণে উঠাব বিচাৰিছো যত নেকি ইএম সকলে কমফৰ্টেবল থাকি পেলাই অফিস কৰিব পাৰিব আৰু MCLA সকলৰ কাৰণে আমি দুটা টাৱাৰ আমি বনাব বিচাৰিছো যাতে MCLA সকলে কোকৰাঝাৰত আহি বনাই ঘূৰিব নালাগে কমফৰ্টেবল আৰু সিকিউৰ আৰু কমফৰ্টেবল এটা জায়গা থাকি ইয়াত কাম কৰিব পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ গেপৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছো কোনো এটা ডিস্ট্ৰিক্টৰ কোনো এটা সাব ডিভিজনৰ ভাল এটা অডিটৰিয়াম নাই আমাৰ গোটেই অঞ্চলবিলাকত ভাল এটা মিটিং কৰিবলৈ জায়গা নাই ইয়াৰ কাৰণে ইকোনমিক এটা আমাৰ ইম্প্যাক্ট কৰিছে
মানে মিটিং এটা কৰিব লাগিলে মানুহবিলাক বহুত পইচা বিচাৰে টেন হাউচৰ পৰা লৈ যাব লাগে তো সেই কাৰণে এইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰটো দৈনন্দিন আমাৰ বহুত প্ৰয়োজন মানে হয় মই কাৰ্বি আংলঙলৈ গৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তাত দেখিবলৈ পালোঁ সুন্দৰ সুন্দৰ অডিটৰিয়াম গেষ্ট হাউচবিলাক হৈ আহিছে কোকৰাঝাৰত এতিয়া আলহী এজন আহিলে ভাল আলহী আহিলে ৰাখিবলৈ জাগা নাই যিটো গেষ্ট হাউচ বনাইছে সেইটো বহুত ল' কোৱালিটিৰ হৈছে যে বনোৱাটো মই ভাল পাইছোঁ কিন্তু কোৱালিটিটো তাত মেইনটেইন কৰা হোৱা নাই এই কাৰণে এইবাৰ আমি এটা ষ্টেট আৰ্ট অফ গেষ্ট হাউচ কোকৰাঝাৰত বনাবলৈ গৈ আছোঁ যিটো নেকি মানে 7 ষ্টাৰ ষ্টেণ্ডাৰ্ড হ'ব য'ত নেকি হোম মিনিষ্টাৰৰ পৰা আহি প্ৰাইম মিনিষ্টাৰলৈকে থাকিব পৰা তেনেকুৱা এটা গেষ্ট হাউচ সজাবলৈ গৈ আছোঁ বিশেষভাৱে স্পৰ্টছৰ ক্ষেত্ৰত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই কোকৰাঝাৰ আমাৰ কেপিটেল ইয়াত ভাল ষ্টেডিয়াম লাগে ইয়াত ষ্টেডিয়াম নাই এই কাৰণে আমাৰ আসাম ক্ৰিকেট এছ'চিয়েশ্যন তৰফৰ পৰা আমাক অফাৰ দিছে যে তেখেতসকলে এটা ভাল ক্ৰিকেট ষ্টেডিয়াম কোকৰাঝাৰত বনাই দিব আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা এতিয়া ফুটবলৰ কাৰণে এটা ভাল ষ্টেডিয়াম আমি এইবাৰ বনাবলৈ গৈ আছোঁ অসম চৰকাৰক আমি কাউন্সিলৰ তৰফৰ পৰা ধন্যবাদ দিম তেখেতসকলে প্ৰত্যেকটো এমএলএ এইবাৰ এটা ষ্টেডিয়াম দিছে আৰু ডিষ্ট্ৰিক্ট ৱাইজত তেখেতসকলে ভাল ভাল ষ্টেডিয়াম দিছে কিন্তু এইটো যথেষ্ট নহয় কাৰণ আমাৰ বড়োলেণ্ড অঞ্চলত বহুত প্লেয়াৰ আছে বহুত প্ৰতিভা থকা পটেনচিয়েল থকা প্লেয়াৰ্ছবিলাক আছে যদি তেখেতসকলক এই সুবিধাখিনি দিব পৰা যায় তেনেহ'লে তেখেতসকলে নিজে নিজে বহুত আগবাঢ়ি যাব পাৰিব কেৰিয়াৰ কৰিব পাৰিব স্পিকাৰ সন্মানীয় অধ্যক্ষ মহোদয় লাইভলিহুডৰ ক্ষেত্ৰত আমি বহুত সিৰিয়াসলি চিন্তা কৰি আছো আমাৰ চৰকাৰে এই কাৰণে আমাৰ যিখিনি খান আছে ইয়াতে এগ্ৰিকালচাৰত পিএনআৰডি আমাৰ যিটো ভেটেনাৰী যিখিনি আমাৰ ইণ্ডাষ্ট্ৰি এই গোটেই ফাণ্ডখিনি এইবাৰ আমি এই সদনৰ পিছত আমাৰ ইএম সকলৰ লগত বহি আমাৰ অফিচাৰ সকলৰ লগত বহি মেক্সিমাম লাইভলিহুড জেনেৰেশ্যনত কেনেকৈ আমি কাম কৰিব পৰা যায় সেই কথাটো আমি চিন্তা কৰি আছো আৰু যোৱা বছৰত মই ধন্যবাদ দিব বিচাৰিছো আমাৰ কোটা কম্বল সাপ্লাই বিলাক কোনো প্ৰেছাৰ দিয়া নাই মোক এই কাৰণে মই ধন্যবাদ দিছো আৰু এই বছৰ বা অহা বছৰত এইটো যাতে কোনো প্ৰেছাৰ নিদিয়ে মই এইটোকে অনুৰোধ কৰিছো যে এইবাৰ আমি কিছুমান বহুখিনি সমষ্টি ৰাইজে বিচৰা নিচিনা ষ্টুডেণ্ট বিলাকক 5000 টকা দিছো আমি যিবিলাক ভেণ্ডৰ্ছ বিলাক দুখীয়া মানুহবিলাকক 5000 টকা দিবলৈ গৈ আছো আৰু তেখেতসকলে বহুতে পালে এই পইচাবিলাক কম্বল এখন পালে মানুহে 100 টকাৰ কম্বল পাব কিন্তু 5000 টকা পালে তেখেতৰ বহুত অৰ্থনৈতিকভাৱে লাভ হ'ব দুখীয়া মানুহৰ কাৰণে সেইকাৰণে ডাইৰেক্ট বেনিফিট দিবলৈ চেষ্টা কৰিছো আৰু এই ক্ষেত্ৰত আমাৰ বিশেষভাৱে এটা সিনচিয়াৰলি ৰোল লোৱাৰ কাৰণে মই সকলো ইএম এমচিএল সকলক ধন্যবাদ জনাইছো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ খুব দৰকাৰ হৈ আছে আমাৰ তাত ইণ্ডাষ্ট্ৰি বুলি ক'বলৈ একোই নাই আমাৰ বিআৰপিএল আৰু এনটিপিচিটোকে আমি মানুহৰ আগত কৰি থাকো কিন্তু এইটো আমাৰ কাৰণে খুব বেছি বহুত ইকনমিকত সাপোৰ্ট কৰা নাই মানে আমাক লাগে লাৰ্জ স্কেল এমপ্লয়মেন্ট জেনাৰেশ্যন কৰিব পৰা এই কাৰণে আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টটো আমি ষ্ট্ৰেংথেন কৰিছো মই ৰেলৱে নাৰ্চাৰী ডাঙৰীয়া আমাৰ ইএমক ধন্যবাদ জনাইছো যে তেখেতে নিৰবিচ্ছিন্নভাৱে বহুতখিনি ৱৰ্ক কৰি আছে তেখেতে পুৰা টুৰ কৰি আছে বহুত মানে ইনষ্টিটিউচনৰ লগত আলোচনা কৰি আছে আৰু মই আশা কৰোঁ এনাদাৰ 2-3 মান্থৰ ভিতৰত বহুতখিনি ইণ্ডাষ্ট্ৰি আমাৰ ইয়াত আৰম্ভ হ'ব বেম্বু বেছ ইণ্ডাষ্ট্ৰি টি বেছ ইণ্ডাষ্ট্ৰি বহুতখিনি ইণ্ডাষ্ট্ৰি আমাৰ অঞ্চলত আৰম্ভ হ'ব ইণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ ক্ষেত্ৰত বৰ্তমানৰ ইকনমিক আমি ইণ্টাৰপ্ৰিনাৰশ্বিপ আৰু স্কিল ডেভেলপমেণ্টটো খুব বেছি গুৰুত্ব দিব লাগে বুলি আমি ভাবিছো স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ দুটা এডভান্টেজ আছে যিসকলক আমি স্কিল কৰিম সেইসকলে ভাল যিটো আছে আমাৰ মিনিমাম ৱেজেছটো পাব স্কিলৰ কাৰণে যিখিনি পইচা ধৰা আছে আৰু তেখেতসকলে লোকেলতো কাম পায় বাহিৰতো যাই পেলাই সেই ৱেজটো পায় মই মাজতে সুৰাটলৈ গৈছিলোঁ এটা ইণ্ডাষ্ট্ৰি চাবলৈ তাত দেখিবলৈ পালোঁ যে তাত ল'ৰাবিলাকে মোক দেখি পাই চিঞৰিছিলে তাৰপিছত সুধিলোঁ কৰ ল'ৰা তেখেতসকলে ক'লে গুৱাহাটীৰ ল'ৰা কিন্তু ইণ্ডাষ্ট্ৰি চাই উঠি নামি আহোঁতে দেখিবলৈ পালোঁ 30জনমান ল'ৰা থিয় হৈ আছে তাৰ ভিতৰত আমাৰ তামোলপুৰৰো আছে বিটিচি এৰিয়াৰ বহুত আছে কিন্তু তেখেতসকলে 400 টকাত হাজিৰা কৰি আছে আৰু অভাৰ ডিউটি কৰিলে 600 টকা পায় বিকজ দে আৰ আনস্কিল যদি স্কিল হয় তেখেতে মানে 800 টকা পায় আৰু ডাবল যদি কৰে তেখেতে প্ৰায় 1000 টকাৰ বেছি পাই যায় তো এই কাৰণে স্কিল যিটো আছে এইটো খুব ইম্পৰ্টেন্ট হৈছে আমি এই কাৰণে এই বছৰত 10 কোটি টকা আমি স্কিলত আমাৰ তৰফৰ পৰা আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি এটা ফাণ্ড ৰাখিছো আৰু অহা বছৰতো এইটো কন্টিনিউ কৰিম বুলি ভাবিছো এটা স্কিল মিছনৰ আন্ডাৰত আৰু এই ক্ষেত্ৰত এণ্টাৰপ্ৰিনাৰশ্বিপ যিটো আছে
আজি আমাৰ ফুড প্ৰসেসিংতে হওক হ্যান্ডলুম হ্যান্ডিক্ৰাফটে হওক এজন ইন্ডিভিজুৱেলে মিট প্ৰডাকশন ফিশ প্ৰডাকশন হৰ্টিকালচাৰ এইবিলাকৰ এজনে মানে এন্টাৰপ্ৰেনাৰ হিচাপে বহুখিনি ইকোনমিক মানে কাম কৰিব পাৰে তো এই ক্ষেত্ৰত আমি সরকারে যথেষ্ট চিন্তা কৰিছো আৰু এবাৰ ফাইনান্সিয়াল বাজেটৰ যিখিনি পইচা আছে এটো প্ৰপাৰলি ইউটিলাইজ কৰিম বুলি আমি আশা কৰিছো এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমাৰ মেইজ প্ৰডাকশনটো আমাক যিমান লাগে আমাৰ তাত যিমান পিক আছে এই পিকৰ কাৰণে যদি কিটো মেইন এটা বহাই দিয়া যায় আমাৰ যিমানখিনি পিক লাগে পিকৰ ফিট লাগে ইটো ফিটটো কিনিব নালাগে আমাৰ তাতে সাৰপ্লাস হয় মেইজ প্ৰডাকশন কিন্তু হিটো আমি কোনো নাজানো এই কাৰণে বাহিৰৰ পৰা আমাৰ ফাৰ্মাৰ বিলাকে বহুতখিনি ফিট মানে মিল বিলাক কি কয় ফিট বিলাক কিনি আনি কোটি কোটি টকা বাহিৰলৈ যায় এই কাৰণে আমি আশা কৰিছো এই বছৰৰ পৰা আমি কেটামান ফিট মিল আমাৰ চাৰিটা ডিস্ট্ৰিক্টৰ চাৰিটা ফিট মিল বহাম যত নেকি নট অনলি পিক এটো ফিশৰ কাৰণে আৰু বেলেগ এটো কি আছে এলিমেন্টছৰ কাৰণেও আমি এই ফিট বিলাক আমাৰ সাপ্লাই হ'ব হ্যান্ডলুমটো আমি স্ট্ৰেন্থেন কৰাৰ কাৰণে কিছুমান ক্লাস্টাৰ কনসেপ্ট আনিছো হ্যান্ডলুম মিশনৰ আন্ডাৰত আৰু ভাৰতৰ আমাৰ হ্যান্ডলুম মিনিষ্টাৰক দৰ্শনা মেডামক ধন্যবাদ দিব লাগিব যে তেখেতে কন্টিনিউ আমাক সাপোৰ্ট কৰি আছে আৰু এইবাৰ আমি ডাঙৰ প্ৰজেক্ট এটা হ্যান্ডলুমৰ পাবলৈ গৈ আছো আৰু এই হ্যান্ডলুম প্ৰজেক্টটো আমাৰ ইয়াত ভালকে কৰিব কাৰণে আমাৰ তাত যেহেতু আমাৰ মালবেৰী সিল্ক আৰু আমাৰ ইৰিটো আছে এটোৰ কাৰণে প্ৰায় 80 লাখ কেশৰ প্লান্টেশন আমি কৰিবলৈ হাতত লৈছো ফৰেষ্ট ডিপাৰ্টমেন্ট আৰু সেৰিকালচাৰ ডিপাৰ্টমেন্ট লগ লাগি এই বছৰ আমাৰ 80 লাখ কেশৰ প্লান্টেশন হ'ব যাৰ দ্বাৰা আমি সিল্ক মানে মালবেৰী এই মানে প্ৰডাকশনটো আমি বেছিকে কৰিব পাৰিম ট্ৰিট এটা অৰ্গানাইজেশন আমাৰ সৰকাৰখন খুব চ্যালেঞ্জ কৰি আছে আমাৰ অফিচাৰৰ বহুত নাটনি অফিচাৰ আমি বিচাৰি আছো পোৱা নাই আমাৰ সিএস কি আছে সুপাৰিনটেনডেন্ট কম আছে সেক্রেটারিজ কম আছে কিন্তু তেখেতসকলে দিনে ৰাতি কাম কৰিলেও মানে নোৱাৰা নিচিনা হৈছে বহুতখিনি কষ্ট কৰি আছে কিন্তু দেখি পাই আমি যোৱা বছৰে 2021 ৰ ডিসিশন লৈছিলো যে আমি কিছুমান মেন পাৱাৰ হায়াৰ কৰিম এইবাৰ টিএনটি ডিপাৰ্টমেন্টত আমি 4 কোটি টকা ৰাখিছো 4 কোটি টকা আমি ৰাখিছিলো আৰু এই 4 কোটি টকা যেটো আছে আমি চিফ ফৰ দ্বাৰা প্ৰায় 70 জন মেন পাৱাৰ লবলৈ বিচাৰিছো ইয়াৰ ভিতৰত 9 জন হাইলি স্কিল মেন পাৱাৰ তেখেতসকলে নেশনাল ইন্টাৰনেশনাল অৰ্গানাইজেচনত কাম কৰা আৰু বাকিখিনি ডিস্ট্ৰিক্ট লেভেল আৰু আমাৰ ব্লক লেভেলত কাম কৰাৰ কাৰণে কিছুমান স্কিল মেন পাৱাৰ লোৱা হৈছে ইয়াৰ কাৰণে যেটো ইন্টাৰভিউ এটো ট্ৰিটে মানে এটো অলৰেডি কৰিলে আৰু এটো কমপ্লিট হৈ যোৱাৰ লগে লগে আমাৰ যেটো কাম কৰা এটো যেটো স্পিড এটো ডাবল ট্ৰিপল কৰাৰ কাৰণে আমি সক্ষম হ'ম বুলি ভাবিছো আৰু এই ক্ষেত্ৰত সাপোৰ্ট দিয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছো ট্ৰাইফেডে নতুন এটা স্কিম তেখেতসকলে লৈছে যেটো নেকি বন্ধন কেন্দ্ৰ আমাৰ ট্ৰাইফেডৰ লগত দুইলানি মিটিং হৈ গল আৰু ট্ৰাইফেডে আমাক প্ৰপোজ কৰিছে যে বড়োলেণ্ডৰ যিখিনি প্ৰডাক্ট হয় এটো বটসেল কৰি ব্ৰান্ড কৰি প্লাই আমি মাৰ্কেটত লৈ যাব পাৰিম আৰু ইয়াত আমাৰ ট্ৰাইবেল এৰিয়া প্ৰায় 800 বন্ধন কেন্দ্ৰ তেখেতসকলে স্থাপন কৰাৰ কাৰণে এটা প্ৰপোজ দিছে আৰু এই প্ৰপোজটো আমি আগবঢ়াই আছো আৰু 800 বন্ধন কেন্দ্ৰ তেখেতসকলে 15 লাখ টকা দিব আমাৰ 300 জন এসএইচজি মেম্বাৰ বিলাকে তাত জড়িত হৈ ট্ৰেনিং ল'ব পাৰিব প্ৰডাকশন কৰিব পাৰিব আৰু মাৰ্কেটিং কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আমাৰ বাজেটৰ পৰা কিছু পইচা আমি এই বটসেল যেটো মিশন প্ৰাইভেটৰ লগত কিছু টকা আমি সাপোৰ্ট কৰিম যাতে আমাৰ অঞ্চলৰ এন্টাৰপ্ৰেনাৰ বিলাক আমাৰ অঞ্চলৰ মানে ফাৰ্মাৰ বিলাকে ইয়াত জড়িত হৈ পেলাই ইকোনমিক বেনিফিটটো ডাইৰেক্টলি আমাৰ অঞ্চলত থাকি ল'ব পাৰে আৰু তেখেতসকলৰ প্ৰডাকশনৰ ভ্যালু এডিশন কৰিব পাৰে ইয়াৰ কাৰণে আমি এটো এই বছৰ লৈছো হেল্থৰ ক্ষেত্ৰত মই আপোনালোকক কৈ মানে কুকি হম কি বিশেষকৈ আমাৰ অঞ্চলত এতিয়াও বহুত অঞ্চল আছে যত নেকি হস্পিটাল নাই কোবাত হস্পিটাল আছে ডক্টৰ নাই তাত এতিয়াও ভাল ট্ৰিটমেন্ট নাপায় মানুহবিলাকে সেই কাৰণে টেলিমেডিচিনৰ যেটো প্ৰেক্টিস এটো আমি বহুত গ্ৰুপৰ লগত কথা পাতিলো অলৰেডি কৰ্ণাটকৰ এটা মডেল আছে এটো খুব সাকসেসফুল মডেল আৰু ত্ৰিপুৰাৰ এটা মডেল আছে ত্ৰিপুৰাৰ এটো টেলিমেডিচিনৰ এটা সাকসেসফুল মডেল এই দুটা মডেলটো চাই পেলাই আমাৰ তাতো আমি টেলিমেডিচিনটো আৰম্ভ কৰিব বিচাৰিছো আৰু এই এৰিয়া বিলাকত যত নেকি ৰাতি মানুহে বেমাৰ হলে ডক্টৰলৈ লৈ যাবলৈ দিগদাৰ হয় এই অঞ্চলবিলাক আইডেন্টিফাই কৰি এই বছৰত আমি কমসে কম 25টা টেলিমেডিচিন ইউনিট আমি ডেভেলপ কৰিবলৈ গৈ আছো আৰু তাত ইয়াৰ লগতে আমাৰ প্ৰত্যেকটা সমষ্টিত এটা হেলথ এটিএম আমি বহাবলৈ গৈ আছো দিল্লীত আপোনালোকে গলে দেখিবলৈ পাব তাত হেলথ এটিএম আছে দিল্লী মডেলটো হৈছে যে এটা স্ট্ৰাকচাৰতে পইচাৰ এটিএম এটা আছে হেলথ এটিএম এটা আছে আৰু টয়লেট আছে যত both female and male কাৰণে টয়লেট আছে একেলগে
আমাৰ ইয়াত টয়লেটটো নালাগে আমি চেষ্টা কৰিছো যে হস্পিটাল বিলাকতে আমি ইটো দিম তাত মেন পাৱাৰ দিব যি গ্ৰুপে আমাক হেলথ এটিএম টো দিব তেখেত সকলে আমাক 3 বছৰৰ কাৰণে স্কিল মেন পাৱাৰ দিব কিন্তু আমি তেখেত সকলৰ লগত কথা পাতিছো যে 1 ইয়াৰত তেখেত সকলে আমাৰ এই 40টা হেলথ এটিএম টো চলাবৰ কাৰণে আমাক স্কিল কৰি লোকেল ল'ৰা বিলাকক লোকেল ছোৱালী বিলাকক স্কিল কৰি দিব লাগে যাতে তেখেত সকলে চাব পাৰে এই হেলথ এটিএমত বহুত খিনি পইচা নাযায় কিন্তু মানে কিছু ড্ৰপ ব্লাড দিয়াৰ পিছত বা যি তাতে বিচাৰে এটিএম হিটো দিয়াৰ পিছত তাত মানে প্ৰায় 24টা পৰা 32টা মানে বিভিন্ন যেটো ইন্ডিকেটৰ এটো মানে ওলাই আহিব আৰু তেখেতে পইচা নিদিয়াকে এটো মানে তেখেতে ডক্টৰৰ কেনেকৈ মেডিচিন খাবলৈ পাৰিব তো এটো আমি টেলিমেডিচিন আৰু এটো আমাৰ হাতত লৈছো ডিজিটাইজেশনৰ ক্ষেত্ৰত আমি বেছিকে গুৰুত্ব দিছো এডুকেশনৰ কথা পাতাৰ লগে লগে টিচাৰ ট্ৰেইনিংটো খুব ইম্পৰ্টেন্ট আমাৰ সবে এডুকেশন কনসার্ন এবাৰ আমি বাজেটটো এইকাৰণে বেছি ৰাখিছো টিচাৰ সকলৰ প্ৰিন্সিপাল সকলৰ আমি এক্সপোজাৰ দিব বিচাৰিছো মই কলেজ বিলাকত দেখিলো যে আমাৰ প্ৰিন্সিপাল আৰু বাকি ডিপাৰ্টমেন্টাল যিবিলাক প্ৰফেসৰ আছে তেখেত সকলৰ লগত এডুকেশনৰ মানে এনভায়ৰনমেন্টটো লৈ পেলাই বেছি ডিসকাশন হয় তেখেত সকলে কথা পাতে বাট কেনেকৈ আমি এডুকেশনটো ইমপ্ৰুভ কৰিব পৰা যায় আৰু হিটো এনভায়ৰনমেন্টটো ক্ৰিয়েট কৰাৰ কাৰণে আমি কিছুমান এক্সপোজাৰ দিব বিচাৰিছো তো এই এক্সপোজাৰটো দিবৰ কাৰণে আমাক ফান্ড লাগিব আৰু ট্ৰেনিং লাগিব এই বছৰ আমি প্ৰায় 3000 টিচাৰ সকলক অলৰেডি ডিজিটাল ট্ৰেনিং দিব বিচাৰিছো কাৰণ কোভিডৰ সময়ত আমি যেটো দেখিলো আমাৰ প্ৰাইমাৰী যেটো এডুকেশন আছে তাত প্ৰায় around 70% টিচাৰে অনলাইন ক্লাছ কৰিব পৰা নাই হায়াৰ সেকেন্ডাৰী অলপ বেছি পাৰে হায়াৰ সেকেন্ডাৰী অলপ পাৰে কলেজত পাৰে বাট প্ৰাইমাৰী লেভেলত যেটো আছে ডিজিটাল ট্ৰেনিংটো তেখেত সকলে ডিজিটাল ক্লাছটো তেখেত সকলে কৰিব নোৱাৰে সেইকাৰণে ডিজিটাল ট্ৰেনিংটো আমি এবাৰ গুৰুত্ব দিছো আৰু বিশেষভাৱে আমাৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে এইটো কেৰিয়াৰ সাৰ্ভে কৰি পেলাই তেখেত সকলক আমি গাইডেন্স দিয়াৰ কাৰণে হাতত লৈছো আৰু মই ভাবো যে আমাৰ এইটো কৰিব পাৰিলে টিচাৰ সকলে যদি ষ্টুডেন্ট সকলক টেক্সট বুকটো পঢ়াৰ বাহিৰে অলপ কাউন্সেলিং অলপ গাইডেন্সটো দিব পাৰে তেতিয়া আমাৰ ষ্টুডেন্ট বিলাক অলপ কেৰিয়াৰত আগবাঢ়ি যাব পাৰিব আৰু এই ক্ষেত্ৰত প্যাৰেলেলি কিছুমান কাম কৰাৰ কাৰণে যোৱা পৰহি আমাৰ 30টা ষ্টুডেন্ট অৰ্গানাইজেচনে আমাৰ লগত কথা পাতিছিলে গভৰ্ণমেন্টৰ লগত মই তেখেত সকলক অনুৰোধ কৰিছো আমাক তেখেত সকলক কিছুমান ইনিচিয়েটিভ লবৰ কাৰণে আৰু এই বছৰ আমি স্কুল এডাপশন প্ৰগ্ৰামটো আৰম্ভ কৰিব বিচাৰিছো প্ৰত্যেকজন ইয়াৰ এমচিএলএ ইয়াৰ অফিচাৰ সকলো মানে এখন স্কুল এডাপ্ট কৰিব পাৰিব আৰু এই স্কুলৰ এনভায়ৰনমেন্টটো ঠিক কৰাৰ লগতে স্কুলৰ কোৱালিটি এডুকেশনৰ লগতে যি ইস্যুজ বিলাক আছে এটো তেখেতে জড়িত হৈ পেলাই এই স্কুলটো মানে ভাল কৰাৰ কাম কৰিব পাৰিব আমাৰ অপজিশনৰ অনাৰেবল লিডাৰ আৰু এমচিএলএ সকলক মই অনুৰোধ কৰিছো যদি এই মিছনৰ লগত জড়িত হৈ যথেষ্ট আমি ভাল পাম কাৰণ আমাৰ স্কুল বিলাকৰ অৱস্থা খুব ভাল নহয় টিচাৰ বিলাক বহুত জায়গাতে ইৰেগুলাৰ যেটো মানে গভৰ্ণমেন্ট হিচাপে ৰেশনালাইজেশনটোকে বহুত ডাঙৰ এটা চ্যালেঞ্জ হৈ আছিল এটা যথেষ্ট হৈছে ৰেশনালাইজেশন এই ৰেশনালাইজেশনটো কৰিলেও স্কুল বিলাক যদি আমি সদায় গাইডেন্স দিব নোৱাৰো হেল্প কৰিব নোৱাৰো বৰ্তমানৰ পৰিৱেশত আমি গ্ৰেজুৱেটটো পাম পোষ্ট গ্ৰেজুৱেট পাম কিন্তু তেখেত সকলে সদায় বহুতে আনএমপ্লয় হ'ব আমাৰ বহুত এডুকেশন ইনষ্টিটিউচন লগত কথা পাতিছো আমাৰ নৰমেল আৰু ফৰ্মেল এডুকেশন যেটো এতিয়া চলি আছে ইয়াৰ দ্বাৰা বহুত যে জব পাব বা জব ক্ৰিয়েট হ'ব বা কোনবা এমপ্লয়েবল হ'ব হেতু আমি দেখিবলৈ পোৱা নাই এই কাৰণে এডুকেশনৰ এটা শিফট লাগে যত নেকি প্ৰত্যেকজন স্কুল কলেজত অহা ল'ৰা ছোৱালী যি লেভেলতে ড্ৰপ আউট নহওক কিয় ই যাতে নিজৰ জীৱনত এটা কেৰিয়াৰ কৰিব পাৰে তো এই কাৰণে আমাৰ অলপ আমি ক্ষেত্ৰত নজৰ দিব লাগিব আৰু গভৰ্ণমেন্টে কিছুমান পলিচি আমি হাতত লৈছো মই আশা কৰিছো সবে আমাক এই ক্ষেত্ৰত সাপোৰ্ট কৰিব আমাৰ সঞ্জীৱ গান্ধী ডাঙৰীয়া যেটো কথা ক'লে মেন এনিমেল কনফ্লিক্ট এই বছৰ সঁচাকৈ বহুত দুখজনক বহুতখিনি মানুহ অকালতে মৃত্যু হ'ব লগা হ'ল আমি মেন এনিমেল কনফ্লিক্টটো যেহেতু তাৎক্ষণিকভাৱে বন্ধ কৰিব পৰা এটা বিষয় নহয় এই কাৰণে যিসকলে জীৱন দিলে প্ৰত্যেকজনকে চিপিআৰ ফাণ্ডৰ তৰফৰ পৰা আমি 1 লাখ কৰি টকা দিছো তেখেত সকলক আৰু কৰবা যদি কোনবা পোৱা নাই হৈ গৈছে মই তেখেত সকলৰ নামটো দিবলৈ অনুৰোধ কৰিছো কিন্তু মেন এনিমেল কনফ্লিক্টৰ কাৰণে ভাৰতৰ যি বেষ্ট মডেল আছে এই মডেলটো চাবৰ কাৰণে মই এম ডাঙৰীয়া আৰু ফৰেষ্টৰ সিএসডি ডাঙৰীয়া অনুৰোধ কৰিছো এই ক্ষেত্ৰত সঞ্জীৱ গান্ধী ডাঙৰীয়াও বহুত ইন্টাৰেষ্টেড তেখেতৰ ইয়াৰ ওপৰত বহুত নলেজ আছে মই তেখেত সকলক জড়িত হৈ পেলাই এই বছৰ আমি এটা মডেল উলাব লাগিব
য'ত মেইন এলিফেণ্ট কনফ্লিক্টটো আমি অহা দিনত কমাব কাৰণে কেনেকৈ আমি কৰিব পৰা যায়, কাৰণ এইটো ইমান ডাঙৰ এটা ইছ্যু যে এটা ৰাতিতে আহি পেলাই গোটেই গাঁওখনৰ ধানটো খাই শেষ কৰি থৈ যায়, এটা ৰাতিতে আহি বহুতখিনি ঘৰ ভাঙাই থৈ যায়। মই এখন স্কুল ৰিপেয়াৰিং কৰিলোঁ আমাৰ হাতীগড়, মই যদি পাহৰিলোঁ শুক্লাই চেৰফাঙৰ ওচৰত, সেই স্কুলটো ৰিপেয়াৰিং কৰি উঠাৰ আৰু নেক্সট দিনাই স্কুলখন আহি হাতীয়ে ভাঙাই দিলে। গতিকে মানে আচৰিত মানে। তো সেইকাৰণে ইয়াৰ পিছত ইলেক্ট্ৰিক দিয়া হ'ল, যিটো ইলেক্ট্ৰিক শ্বক আমাৰ যিটো কি আছে সোলাৰ ইলেক্ট্ৰিক শ্বক এতিয়া স্কুলখন আছে। তো সেইকাৰণে অনাগত দিনত এইটো আমাৰ কাৰণে ডাঙৰ প্ৰব্লেম, আৰু সেইকাৰণে এনক্ৰচমেণ্টটো আমি বন্ধ কৰিব লাগিব, প্লাছ ফৰেষ্ট কোৱালিটি এই এনিমেলখিনিক আমি বাধা দিব নোৱাৰোঁ, কিন্তু তেখেতসকলক কেনেকৈ জংঘলতে খাদ্য পানী দি ব্যস্ত কৰি ৰাখিব পাৰে সেইখিনি ব্যৱস্থাটো আমি কৰিব লাগিব। যদিও আমি কাউন্সিল চৰকাৰ প্ৰব্লেমটো আমি অসম চৰকাৰক কৈছোঁ, ভাৰত চৰকাৰক কৈছোঁ, তেখেতসকলে আমাক যথা সময়ত সহায় কৰিব। বাট এতিয়া আমি যিহেতু প্ৰব্লেমটো ফেচ কৰি আছোঁ, এই প্ৰব্লেমটো ফেচ কৰাৰ ক্ষেত্ৰত আমাক মানে আমি নিজে কিছুমান ইনিচিয়েটিভ ল'ব লাগিব বুলি মই ভাবিছোঁ। মই অধ্যক্ষ মহোদয় দীঘলীয়া কথা ক'ব বিচৰা নাই, যিহেতু আমাৰ সকলো লাৰ্নেড মেম্বাৰসকলে আমাৰ এই বাজেটৰ যিটো আমাৰ প্ৰিপাৰেশ্যন যিটো চবে কৰি লৈছে, ইয়াৰ কাৰণে মই দীঘলীয়া কথা ক'ব বিচৰা নাই। বিশেষকৈ আমাৰ ইয়াত 3000 কোঅপাৰেটিভ আছিলে ৰেজিষ্টাৰ্ড। কোঅপাৰেটিভ মুভমেণ্টটো ভাৰতৰ বহুত ভাল ভাল ছাকচেছ মডেল আছে কোঅপাৰেটিভ মুভমেণ্ট। আমাৰ ইয়াতো কোঅপাৰেটিভ মুভমেণ্টটো ভালকৈ যদি চবে গুৰুত্ব দিয়ে ডাঙৰ এটা মডেল হ'ব পাৰে। কিন্তু এতিয়া আমাৰ তাত প্ৰায় 1000 কোঅপাৰেটিভ ছ'চাইটি এক্টিভ হৈ আছে। এই বছৰ আমি সেই 1000 কোঅপাৰেটিভ ছ'চাইটিটো কোনে কি বিষয়ত কাম কৰি আছে তেখেতসকলক আমি ছাপোৰ্ট কৰিব বিচাৰিছোঁ, আৰু অনাগত দিনত যাতে তেখেতসকলে ভাল কাম কৰিব পাৰে। মই সকলোকে ধন্যবাদ জনাইছোঁ। এই বছৰৰ যিটো বাজেট সেইটো আপোনালোকে চবে এনালাইচিছ দিয়াৰ কাৰণে আৰু ছাপোৰ্ট দিয়াৰ কাৰণে ধন্যবাদ।